বলিয়া হৈ ইফালৰ পৰা সিফাললৈ গাঁৱৰ মানুহখিনিক তহিলং কৰি আনিছে। বনৰীয়া গাহৰি? হয় স্বৰ্গদেউ। তাতে আকৌ বলিয়া। ৰাইজৰ মনত ভয়ৰ উদ্ৰেক হ'বই, ৰাইজখন বিচলিত হ'ব। স্বৰ্গদেউৰ বিপক্ষে প্ৰজাসকলৰ মন বিদ্ৰোহী হৈ গৈছে। তেওঁলোকৰ মতে দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ বৰমূৰীয়াসকলে তেওঁলোকক চাব পৰা নাই, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা দিব পৰা নাই। ৰাজ্যত চলি থকা অশান্তি অসূয়া দেশৰ মাজতে আহি পৰিছে পাগল গাহৰিৰ সন্ত্ৰাস। এফালে গাঁৱৰ নিৰপৰাধী প্ৰজাৰ জীৱন ভৰসাৰ হৰণ ঘটিছে আৰু আনফালে বাজিছে লাঙি গদপনিৰ পৰা আহিব ধৰা বিপদৰ ৰণভূমি। গাহৰি উপধিব লাগিব, গদপানীকো ফুলত দিব লাগিব। এই কটা নিজক গদাপানীক বিচাৰি চলাত কৰিও কোনো ভূবা পোৱা নাই। ডা ডাঙৰীয়াসকলে আৰু কিমান দিন কষ্টি নিদ্ৰামগ্ন হৈ থকাৰ আভ্যাস কৰিছে, মোক জনাব পাৰিবনে? দাৰৰ বাতৰি দাৰে পাই থকা হৈছে। নগা পাহাৰৰ নামচাং বস্তিত নাগিনীৰ এজনীৰ সৈতে লাঙি গদাপানীয়ে দিনচেৰে কটাই যোৱাৰ খবৰ স্বৰ্গদেউৰ স্বৰে আনিবলৈ সক্ষম হৈছে। পিছে সাধাৰণ মানুহৰ ভাৱ ঘূৰি ফুৰা পলাতক পৰক অ'ত ত'ত প্ৰজাবৰ্গই লুকুৱাই ৰখাৰ সম্ভাৱনা আমাৰ। তিনিজনী পোহাৰীয়ে গদাপানীক আপোন কৰি আশ্ৰয় দিছিল। তাৰ খবৰো আহিছে মোৰ গুৰিলৈ। ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ আৰু হলগুৰিৰ ৰাঘনী। সেই দেশত ৰোহিণী তিনিজনীৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ল? পঠোৱা হ'লনে সিহঁতক দঁতাল হাতীৰ ভৰিৰ তললৈ? স্বৰ্গদেউৰ আজ্ঞাৰ বাবেহে অপেক্ষা কৰা হৈছে। সাম্প্ৰতিক খবৰ মতে বান্দৰপুখনৰ বুকুত আশ্ৰয়ত আহি পৰিছে গদাপানী। বুঢ়াপুকৰ নাগৰীয়া অসম্ভৱ। বান্দৰপুকৰ আমাৰ মানুহ, তেওঁক আপুনিয়ে সেই পদত নিশ্চিত কৰোৱাইছিল। তেনেস্থলত এয়া কেনেধৰণৰ বিশ্বাসঘাতকতা? ঠিকেই স্বৰ্গদেউ, বিশ্বাসঘাতকতাৰ এক চৰম নিদৰ্শন। এনে বিশ্বাসভংগকাৰীৰ শাস্তি হ'ব লাগে দেবেৰা বৰবৰুৱাৰ দৰে। আপোনাৰ নিশ্চয় স্মৃতিত সঞ্চিত হৈ আছে কিদৰে দেবেৰাই আতিশয্যাৰ সীমাৰেখা পাৰ হৈ জয়ধ্বজ সিংহৰ আই কোৰলে হাত মেলিছিল। নিৰ্লজ্জ দেবেৰাই কৈছিল, আই কোৰে মোৰ লগতে থাকক। ইয়াৰ পিছৰ ঘটনা প্ৰভা মনত আছেনে মৰমী? হয় বুঢ়াপুকদেউ, দেৱৰাই অসৎ প্ৰবৃত্তিক পূৰ্বৰ পাতলৈ আই কোৰে স্তম্ভিত হৈ গৈছিল। নিশ্চয় চুক্তা। পিছে দেবেৰাহে আইপুৰীক হত্যা কৰি জয়ধ্বজ সিংহৰ মৈদামত থৈছিল। কিন্তু এই লালুখোলাই এইখন অসম ভূমিত এনে পিতৃত্ব মস্তিষ্কৰ দেবেৰাক জীয়াই থাকিবলৈ নিদিলে। শৰাইঘটীয়া ফুকন, ৰাজখোৱা আৰু হাজৰিকাৰে লগ লাগি বাগৰৰ ৰণত হৰুৱালে লালুকে আৰু ৰাজঘাটলৈ অকল্পনীয় শাস্তিৰ উদাহৰণেৰে হাড়িৰ হতুৱাই ভৰিৰ পৰা মূৰলৈকে কোৰেৰে ছবিয়ে ছবিয়ে বধ কৰা। এইখন অসম ভূমিত সন্মানিত স্ত্ৰীৰ প্ৰতি দেবেৰাই কৰা এনে অভদ্ৰ আচৰণ আৰু মানসিকতাক কোনো কালেই যে সহ্য কৰা নহয় তাৰ প্ৰমাণ দাঙি ধৰিলে লালুকে। আপুনি নিশ্চয় কথাটো পাহৰা নাই স্বৰ্গদেউ। তথাপিও যেন মই আশ্বস্ত হ'ব পৰা নাই। মোৰ পিছে পিছে যেন আহি আছে গদাপানীৰ চাপ। ডাঙৰীয়াসকলে কিয় স্বৰ্গদেউৰ পক্ষতেই আছে। মাজতে শলাল গোহাঁয়ে দুতলীয়া খেল খেলি বান্দৰ ফুকনৰ সৈতে গদাপানীক লুকুৱাই ৰাখিছে বুলি আপোনাৰ অধমে সংবাদ পাইছে। এনে অপকৰ্মৰ কি ব্যৱস্থা লোৱা হ'ল? বান্দৰ ফুকন আৰু শলাল গোহাঁইক তুৰন্তে তেওঁলোকৰ পদবীৰ পৰা আঁতৰাই হাকাবাৰীৰ নাওশালীত উপৰচান পাতি দেবেৰা বৰবৰুৱাৰ দৰে নিৰ্বাসনৰ ব্যৱস্থা ৰাখিয়া হওক। উত্তম উপায় আজ্ঞা হওক আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ শীঘ্ৰে ব্যৱস্থা কৰা হওক। শেহতীয়া খবৰ অনুযায়ী বনৰীয়াপুৰ কামৰূপ পাইছে। পশ্চিমবংগৰ আতিথ্য গ্ৰহণ কৰি হয়তো দক্ষিণ কামৰূপৰ ফালে ঢাপলি মেলিব পাৰে। আমাৰ মানুহক খবৰ দিয়া হওক। লাঙি কোঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰ হোৱাৰ আগতে তেওঁক শিপুৰীলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। বিহপুলিৰ ডালপাত কাটি থকাতকৈ সিপাৰে উভালি নিৰ্মূল নকৰিলে ৰাজ্যত অথন্তৰ ঘটিব পাৰে। এইবোৰৰ প্ৰতিকাৰৰ বাবে জ্যোতিষীৰ বিধানমতে কাম ফেৰা কৰি পেলোৱা দিয়া কৰিব। ময়ো তাকে বোলো স্বৰ্গদেউ সোঁৱৰাই দিওঁ। বুঢ়া গোহাঁই হলো যেতিয়া এনে সংগীন ক্ষণত এক উচিত পৰামৰ্শ দিবৰ বাবে কথাষাৰ ভাবিলোঁ। জ্যোতিষীৰ দ্বাৰা মংগল চাব লাগে। দেশত ঘটি থকা অপায় অমংগলৰ প্ৰতিকাৰ বিচাৰি তেৰাৰ পৰা বিধান ল'ব লাগে। তেৰাৰ দৰৱ জাতিয়ে মহৌষধ নহ'বনে বুঢ়া গোহাঁই? জ্যোতিষীৰ মংগল দৰ্পণ ইতিমধ্যে বুঢ়া ফুকনে সম্পন্ন কৰোৱাইছে। তেৰাৰ বিধান স্পষ্ট। শদিয়াৰ কেঁচাই খাইটি গোসানী মানুহৰ তেজৰ চাদৰ তৃষ্ণাত হৈ পৰিছে আতুৰ। শীঘ্ৰে ভগৱতীক লাগে তৃষ্ণা নিবৃত্তিৰ উপায়। স্বৰ্গদেউ আদেশ দিয়ক, নৰ বলিৰ ৰক্তৰে বিধৌত হওক কেঁচাই খাইটি গোসানী। হেঁপাহ পলোৱাই তেৰাই পান কৰক
কোনো সুস্থ সুঠাম দেশৰ অসমীয়া যুৱকৰ ৰক্ত চোত দেহে থাকিব দেশ, দেহে জীৱ ৰাইজ, দেহে থাকিব স্বৰ্গদেউৰ সিংহাসন। জ্যোতিষী বিধান মতে ব্যৱস্থা কৰা হওক। আই গোসানীৰ পদ যুৱক বলি দিয়া হওক। সুস্থ সুঠাম তনুৰ যুৱক। জীৱাজ্ঞ স্বৰ্গদেৱ, মই এতিয়াই চাওদাং বৰুৱাৰ গীতাৰ্থে খবৰ পঠাওঁ। নামি যাওক তেওঁ বলিৰ অন্বেষণ। জয় স্বৰ্গদেউ অটল সিংহ জয়। জয় স্বৰ্গদেউ অটল সিংহ জয়। জয় স্বৰ্গদেউ অটল সিংহ জয়। স্বৰ্গদেউৰ জয় হওক। ৰাজদ্বাৰলৈ উৎফুল্লিত জনতা আহিছে। বনৰীয়া গাহৰি নিধন কৰা হৈছে। কি সুসংবাদ! বুঢ়াগোসাঁই, আমাৰ প্ৰজাবৰ্গৰ সুখৰ বাবে ইয়াতকৈ আৰু সুখৰ খবৰ আছেনে? আজি অতদিনে মানুহৰ টোপনি হৰণ কৰা প্ৰজাবৰ্গক গ্ৰাসত ৰাখি স্বৰ্গদেউ ৰাজ্যত খলবলি তোলা সেই বনৰীয়া গাহৰি ক'ত পৰিলে? সেই বীৰ্যৱান পুৰুষক এই মুহূৰ্ততে ৰাজসভাত হাজিৰ কৰোৱা হওক। জীৱাজ্ঞ স্বৰ্গদেউ। এয়াহে স্বৰ্গদেউ ৰাজ্যৰ প্ৰকৃত প্ৰজা। সেই বনৰীয়া গাহৰি আৰু কিমান দিন থাকিব? তাৰ মূৰৰ বিকৃতি ঘটিছে বুলি কি মানুহবোৰ মাৰি খাস্তাং কৰিব? জংঘলত জন্তু মানুহৰ মাজলৈ আহিছে তেতিয়া এদিন কি বাহুবলী অসমীয়া প্ৰজাৰ হাতত নিধন হ'বই। স্বৰ্গদেউ, ইয়েকে বনৰীয়া গাহৰি বধ কৰি আপোনাৰ শাসনৰ সুনাম আনিব। কি নাম তোৰ? নগয়া ভূতাই দেখা শইকীয়া। নগয়া ভূতাই ডেকা শইকীয়া ৰাজভঁৰালৰ ধনেৰে উপচাই দিয়া হওক। তাৰ প্ৰয়োজন অনুসৰি ধন বিতৰণৰ বাবে ডাঙৰীয়াক আদেশ দিয়া হওক। বুঢ়াফুকন ডাঙৰীয়া, এই আদেশৰ বহুত প্ৰচাৰ কৰা হওক যাতে দেশৰ হিতৰ বাবে আগবাঢ়ি অহা প্ৰজাজনে সমুচিত উৎসাহ আৰু অধিক প্ৰেৰণা পায়। স্বৰ্গদেউৰ এই ঘোষণাই প্ৰজাবৰ্গক প্ৰফুল্লিত কৰি তুলিব। এতিয়াহে যেন দেশত এক শান্তিৰ বতাহ বলিবলৈ লৈছে। জয় স্বৰ্গদেউ অটল সিংহ জয়। জয় স্বৰ্গদেউ অটল সিংহ জয়। জয় স্বৰ্গদেউ অটল সিংহ জয়। মৰমী বুঢ়াফুকন দেউতা, বুঢ়াগোসাঁই, বনৰীয়া গাহৰি নিধন হ'লেও দেশৰ দুৰ্যোগ আঁতৰা নাই। অসম ভূমিত চলিব ধৰা দানৱৰ দৌৰাত্ম, নৰখাদকৰ কিৰিণী, অশান্তি অসূয়াৰ দাবানল, ৰাজনীতিৰ অস্থিৰতা, এইবোৰ সমাপ্তিৰ অৰ্থে শীঘ্ৰে কেঁচাই থাকি গোসাঁনীৰ দৃষ্টান্তৰৰ কাল সমাগত। পুৰোহিতক আহ্বান কৰিব লাগে। অতি শীঘ্ৰে তাই পূজা ভাগৰ আয়োজন কৰাৰ সময় আহি গৈছে। দেশ ৰক্ষাৰ বাবে, অসম মাতৃৰ সন্মান ৰক্ষাৰ হেতু কেঁচাই খাটি গোসাঁনীৰ পূজা ভাগ অচিৰেই আগবঢ়াব লাগে। বুঢ়াফুকন দেউতা, আপোনাৰ আদেশ মৰ্মে এই সকলো দিহা কৰাৰ ব্যৱস্থা কৰা। লগতে চাওদাং বৰুৱাই বিচাৰি উলিয়াওক এক 10 বজীয়া তেজে ফুটু ফুটু কৰা পালোৱান অসমীয়া ডেকা গোসাঁনীৰ আগত বলিৰ বাবে। বলিৰ